নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল এক্সাম সাপোৰ্ট জিকে। আজিৰ এই আসাম হিষ্ট্ৰী ভিডিঅ' সিৰিজটোৰ প্ৰথম ভিডিঅ'টোত এনচিয়ান আসামৰ দানৱ বংশ অসুৰ বংশৰ পৰা আদি কৰি কোচ চুতীয়া ৰাজ্যৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু উত্তৰসমূহ নিখুঁতভাৱে আলোচনা কৰা হ'ব। এই ভিডিঅ'টোৰ পিডিএফৰ লগত জড়িত থকা প্ৰশ্নসমূহৰ মক টেষ্ট আকাৰে তোমালোকক দিয়া হ'ব, যাতে এই বিষয়টো একেবাৰে কমপ্লিট হৈ যায়। ক'ত PDF মক টেষ্ট দিয়া হ'ব তাৰ জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাওক। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি আছিল? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰাগজ্যোতিষ। এতিয়া চাওক, অপশ্যন নম্বৰ চিত আছে প্ৰাগজ্যোতিষপুৰ আৰু অপশ্যন নম্বৰ বিত আছে প্ৰাগজ্যোতিষ। এতিয়া আমি সকলোৱে কনফিউজ হৈ থাকিম যে কি প্ৰাগজ্যোতিষ হয় নে শুদ্ধ উত্তৰ প্ৰাগজ্যোতিষপুৰ হয়। কিন্তু আপোনালোকে মনত ৰাখিব যে কি অসমৰ প্ৰাচীন নামটো সদায় আহিলে প্ৰাগজ্যোতিষে হয়, প্ৰাগজ্যোতিষপুৰ নহয়। এতিয়া চাওক, অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষ আৰু সেই প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ আৰু সেই প্ৰাগজ্যোতিষপুৰক পূৰ্বৰ পোহৰ নগৰ নামেৰে জনা যায়। এতিয়া আপোনালোকে মনত ৰাখিব যে কি অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষ, সেই প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ আৰু সেই প্ৰাগজ্যোতিষপুৰক পূৰ্বৰ পোহৰ নগৰ নামেৰেও জনা যায়। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ ২ নং প্ৰশ্নটো হৈছে ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থখনৰ লেখক কোন? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পেডেন পাৱেল। ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থখনৰ লেখক হ'ল পণ্ডিত পেডেন পাৱেল। তেখেতে এই গ্ৰন্থখনত অসম নামৰ উৎপত্তি আদিম জনগোষ্ঠী বড়োসকলৰ চুচাম শব্দৰ পৰা উৎপত্তি হৈছে বুলি কৈছিল। হ'ল মনত ৰাখিব তোমালোকে যে কি পণ্ডিত পেডেন পাৱেলে ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থখন ৰচনা কৰিছিল আৰু সেই গ্ৰন্থখনত কি আছিল? এই গ্ৰন্থখনত অসম নামৰ উৎপত্তি আছিল আৰু সেই উৎপত্তিটো বড়োসকলৰ চুচাম শব্দৰ পৰা আহিছে বুলি কৈছিল। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ ৩ নম্বৰ প্ৰশ্নটো হৈছে CUK নামৰ গ্ৰন্থখনৰ লেখক কোন? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হিউৱেন চাং। চীনা পৰিব্ৰাজক হিউৱেন চাঙে তেওঁৰ এই গ্ৰন্থত প্ৰাচীন কামৰূপৰ বিষয়ে বহুমূলীয়া টোকা লিপিবদ্ধ কৰি গৈছে। তেওঁ কুমাৰ ভাস্কৰবৰ্মনৰ সময়ত অসম ভ্ৰমণ কৰিছিল। তোমালোকে মনত ৰাখিবা যে CUK নামৰ গ্ৰন্থখনৰ লেখক হ'ল হিউৱেন চাং আৰু তেওঁ এজন চীনা পৰিব্ৰাজক আছিল আৰু তেওঁ কুমাৰ ভাস্কৰবৰ্মনৰ সময়ত অসম ভ্ৰমণ কৰিছিল। আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ ৪ নং প্ৰশ্নটো হৈছে তুৰ্কীসকলে অসমলৈ অহাৰ প্ৰমাণ কোনখন শিলালিপিত পোৱা যায়? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কানাই বৰশী বোৱা শিলালিপি। কানাই বৰশী বোৱা শিলালিপিত তুৰ্কীসকলে অসমলৈ যুদ্ধ কৰিবলৈ আহি মৃত্যু হোৱাৰ কথা বৰ্ণনা কৰা হৈছে আৰু এই শিলালিপিতেই ১২০৬ চনত বহতীয়াৰ শিলাজীয়ে কামৰূপ আক্ৰমণ কৰাৰ কথাও কোৱা হৈছে আৰু এয়াই আছিল প্ৰথম অসমৰ মুছলমান আক্ৰমণ। এটা কুৱেশ্যনতে আমি বহুতকেইটা আনচাৰ পাম যে কি তুৰ্কীসকলে অসমলৈ অহাৰ প্ৰমাণ কোনখন শিলালিপিত পোৱা যায়? কানাই বৰশী বোৱা শিলালিপিত। আৰু সেই কানাই বৰশী বোৱা শিলালিপিতে প্ৰথম মুছলমান আক্ৰমণ, অসমত প্ৰথম মুছলমান আক্ৰমণৰ কথাও বৰ্ণনা আছে আৰু সেই আক্ৰমণ হৈছিল ১২০৬ চনত আৰু কোনে কৰিছিল? বহতীয়াৰ শিলাজীয়ে কৰিছিল। এই গোটেইকেইটা কুৱেশ্যন আপোনালোকে মনত ৰাখিব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আমাৰ ৫ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীনতম শিলালিপি কোনখন? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি উমাচল শিলালিপি। গুৱাহাটী নীলাচল পাহাৰত উদ্ধাৰ হোৱা উমাচল শিলালিপি নামেৰে খ্যাত শিলালিপিখনেই এতিয়ালৈকে অসমৰ প্ৰাচীনতম শিলালিপি। ৫ম শতিকাৰ এই শিলালিপিখনত শৈল স্মাৰকৰ এটি গুহাৰ মন্দিৰৰ কথা উল্লেখ আছে। এতিয়া চাওক, অসমৰ প্ৰাচীনতম শিলালিপি বুলি ক'লে উমাচল শিলালিপি জানিব লাগিব আৰু সেই উমাচল শিলালিপিখন গুৱাহাটীৰ নীলাচল পাহাৰত উদ্ধাৰ হৈছিলে আৰু সেই শিলালিপিখন অসমৰ এতিয়ালৈকে প্ৰাচীনতম শিলালিপি আৰু সেই শিলালিপিখন ৫ম শতিকাৰ আছিলে আৰু সেই শিলালিপিখনত শৈল স্মাৰকৰ এটি গুহা মন্দিৰৰ কথা উল্লেখ আছে। এই গোটেইকেইটাৰ কথা আপোনালোকে মনত ৰাখিব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ ৬ নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ পূৰ্বৰ নাম কি আছিল? আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ধৰ্মাৰণ্য। কামৰূপৰ পূৰ্বৰ নাম আছিল ধৰ্মাৰণ্য। আপোনালোকে সকলোৱে মনত ৰাখিব যে কামৰূপৰ পূৰ্বৰ নাম আছিল ধৰ্মাৰণ্য। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। আমাৰ ৭ নম্বৰ প্ৰশ্নটো হৈছে
তলৰ কোনটো প্ৰাচীন কামৰূপৰ ভাগ নহয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি সৌমপীঠ যোগিনীতন্ত্ৰৰ মতে প্ৰাচীন কামৰূপ ৰাজ্যক 4টা ভাগত ভাগ কৰা হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ইয়াত অপচন কেইটা চোৱা অপচন কেইটাৰ অপচন নম্বৰ ডি অপচনটো ভুল হৈ আছে সেইবাবে আমাৰ ইয়াত যেহেতু নহয় কৈছে সেইটো কাৰণে আমাৰ অপচন নম্বৰ ডি টো ৰাইট আনসাৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চন আগবাঢ়ো আমাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ দিন কাৰ ৰচনা আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি হিতেশ্বৰ বৰবৰুৱা হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিনত প্ৰাচীন কামৰূপৰ 4টা ভাগৰ কথা উল্লেখ পোৱা যায় তোমালোকে মনত ৰাখিবা যে আহোমৰ দিন গ্ৰন্থখনৰ ৰচক হ'ল হিতেশ্বৰ বৰবৰুৱা আৰু সেই হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন গ্ৰন্থখনত প্ৰাচীন কামৰূপৰ 4টা ভাগৰ কথা উল্লেখ পোৱা যায় যোগিনীতন্ত্ৰটো প্ৰাচীন কামৰূপৰ 4টা ভাগৰ কথা উল্লেখ পোৱা গৈছে ওকে এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন গ্ৰন্থত কামাখ্যা মন্দিৰৰ বৰ্ণনা পোৱা যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ কালিকা পুৰাণত কালিকা পুৰাণৰ মতে কামাখ্যা মন্দিৰটো কামৰূপৰ ঠিক সোঁমাজত আছে বুলি উল্লেখ আছে তোমালোকে মনত ৰাখিবা যে কি কালিকা পুৰাণ গ্ৰন্থখনত কামাখ্যা মন্দিৰৰ বৰ্ণনা পোৱা যায় আৰু সেই কালিকা পুৰাণ গ্ৰন্থখনতে কামাখ্যা মন্দিৰটো কামৰূপৰ ঠিক সোঁমাজত আছে বুলি উল্লেখ আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 10 নং প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মহিৰংগ দানৱ প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা আছিল মহিৰংগ দানৱ হ'ল দানৱ বংশৰ প্ৰতিষ্ঠাপক আৰু দানৱ বংশৰ ৰাজধানী হৈ গ'ল মাইৰং পাহাৰ আৰু শেষ ৰজা হৈ গ'ল ঘটকাসুৰ তোমালোকে এটা মনত ৰাখিবা যে কি প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা আছিল মহিৰংগ দানৱ আৰু সেই মহিৰংগ দানৱে আছিল দানৱ বংশৰ প্ৰতিষ্ঠাতা আৰু এই দানৱ বংশৰ ৰাজধানী আছিল মাইৰং পাহাৰ আৰু এই দানৱ বংশৰে শেষজন ৰজা আছিল ঘটকাসুৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো আমাৰ 11 নম্বৰ প্ৰশ্নটো হ'ল নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি অসুৰ বংশ নৰকাসুৰে অসুৰ বংশ বা ভম্ৰ বংশৰ প্ৰতিষ্ঠা কৰিছিল ঘটকাসুৰক নৰকাসুৰে হত্যা কৰি অসুৰ বংশ প্ৰতিষ্ঠা কৰিছিল আৰু শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল তোমালোকে মনত ৰাখিবা যে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল অসুৰ বংশ নতুবা ভম্ৰ বংশ আৰু নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি অসুৰ বংশ বা ভম্ৰ বংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু শেষত গৈ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 12 নম্বৰ প্ৰশ্নটো হৈছে ভগৱান কৃষ্ণই মুৰাৰী উপাধি কিয় লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি শ্ৰীকৃষ্ণই মুৰাৰীক বধ কৰাৰ বাবে শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাৰীক বধ কৰাৰ বাবে ভগৱান শ্ৰীকৃষ্ণই মুৰাৰী উপাধি লাভ কৰিছিল তোমালোকে মনত ৰাখিবা যে কি শ্ৰীকৃষ্ণই মুৰাৰী উপাধি লাভ কৰিছিল আৰু কিয় উপাধি লাভ কৰিছিল শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাৰীক বধ কৰাৰ বাবে ইয়াত নহয় তোমালোকক আৰু এটা ধৰণে কোৱেশ্চন সুধিব পাৰে যে কি মুৰাৰী কাৰ সেনাপতি আছিল বা মুৰাৰী কোন আছিল তেতিয়া আমি লিখিব লাগিব মুৰাৰী নৰকাসুৰৰ সেনাপতি আছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 13 নম্বৰ প্ৰশ্নটো হৈছে অসম বুৰঞ্জীৰ লেখক কোন আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ছাৰ এডৱাৰ্ড গেইট ছাৰ এডৱাৰ্ড গেইটে অসম বুৰঞ্জী ৰচনা কৰিছিল আনহাতে অসমৰ বুৰঞ্জী ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই তোমালোকে মনত ৰাখিবা যে কি অসম বুৰঞ্জী ৰচনা কৰিছিল ছাৰ এডৱাৰ্ড গেইটে আনহাতে অসমৰ বুৰঞ্জী ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই আমাৰ নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 14 নং কুৱেশ্যনটো হৈছে কোনে গুৱাহাটীৰ দীঘলী পুখুৰী খন্দাইছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভগদত্তই ভগদত্তৰ কন্যা ভানুমতীৰ স্বয়ম্বৰৰ উপলক্ষে ভগদত্তই দীঘলী পুখুৰী খন্দাইছিল ভানুমতী কৌৰৱৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তোমালোকে মনত ৰাখিবা যে গুৱাহাটীৰ দীঘলী পুখুৰীটো ৰজা ভগদত্তই খন্দাইছিল আৰু সেই ভগদত্তৰ কন্যাৰ নাম আছিল ভানুমতী আৰু সেই ভানুমতী
কৌৰৱৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 15 নম্বৰ প্ৰশ্নটো হৈছে কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ পৰা তলৰ কোনে অংশ লৈছিল আমাৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ সি ভগদত্ত কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ দুই বীৰে অংশ লৈছিল কৌৰৱৰ পক্ষত ভগদত্ত আৰু পাণ্ডৱৰ পক্ষত ঘটোৎকচ ভগদত্তই হাতীত উঠি যুদ্ধ কৰাত পাকৈত আছিল তেওঁৰ প্ৰিয় হাতীটোৰ নাম আছিল সুপ্ৰতীক আনহাতে ঘটোৎকচ মায়াবীৰ শক্তিৰ গৰাকী আছিল তোমালোকে মনত ৰাখিবা যে কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ দুজন বীৰে অংশ লৈছিল কৌৰৱৰ পক্ষত ভগদত্ত আৰু পাণ্ডৱৰ পক্ষত ঘটোৎকচ আৰু ভগদত্তই হাতীত উঠি যুদ্ধ কৰাত পাকৈত আছিল তেওঁৰ প্ৰিয় হাতীটোৰ নাম আছিল সুপ্ৰতীক আনহাতে ঘটোৎকচ মায়াবীৰ শক্তিৰ গৰাকী আছিল লগতে তেওঁ পঞ্চ পাণ্ডৱৰ ভীমৰ পুত্ৰ আছিল এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আমাৰ 16 নম্বৰ প্ৰশ্নটো হৈছে মহাভাৰতত কাক শল্যালয় ৰজা বুলি উল্লেখ কৰা হৈছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ভগদত্ত মহাভাৰতত ভগদত্তক শল্যালয় ৰজা পৰ্বতপতি আৰু পূৰ্বৰ সাগৰবাসী বুলি উল্লেখ কৰা হৈছে তোমালোকে মনত ৰাখিবা যে কি ভগদত্তক মহাভাৰতত শল্যালয় ৰজা পৰ্বতপতি আৰু পূৰ্বৰ সাগৰবাসী বুলি উল্লেখ কৰা হৈছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 17 নম্বৰ প্ৰশ্নটো হৈছে অগ্নিগড় কোনে সাজিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বান ৰজা বান শোণিতপুৰৰ প্ৰখ্যাত ৰজা মহাদানী বালিৰ পুত্ৰ আছিল তেওঁ নৰকাসুৰৰ সমসাময়িক ৰজা আছিল তোমালোকে মনত ৰাখিবা যে অগ্নিগড় নিৰ্মাণ কৰিছিল বান ৰজাই আৰু বান ৰজা শোণিতপুৰৰ প্ৰখ্যাত ৰজা মহাদানী বালিৰ পুত্ৰ আছিল আৰু তেওঁ নৰকাসুৰৰ সমসাময়িক ৰজা আছিল এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো আমাৰ 18 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কাৰ সৈতে গন্ধৰ্ব বিবাহ জড়িত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি উষা আৰু অনিৰুদ্ধ তোমালোকে মনত ৰাখিবা যে উষা আৰু অনিৰুদ্ধৰ সৈতে গন্ধৰ্ব বিবাহ শব্দটো জড়িত হৈ আছে উষা বান ৰজাৰ জীয়াৰী আছিল আৰু অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি আছিল আহা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 19 নম্বৰ প্ৰশ্নটো হৈছে কোনখন নদীৰ পাৰত কুন্দিল নগৰ অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি কুন্দিল নদী ৰজা ভীষ্মকে কুন্দিল নগৰ কুন্দিল নদীৰ পাৰত নিৰ্মাণ কৰিছিল আৰু ভীষ্মক আছিল বিদৰ্ভৰ ৰজা আৰু ৰুক্মিণী আছিল তেওঁৰ কন্যা তোমালোকে মনত ৰাখিবা যে কুন্দিল নদীৰ পাৰত ৰজা ভীষ্মকে কুন্দিল নগৰ নিৰ্মাণ কৰিছিল আৰু ভীষ্মক আছিল বিদৰ্ভৰ ৰজা আৰু ৰুক্মিণী হ'ল তেওঁৰ কন্যা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 20 নং প্ৰশ্নটো হৈছে তলৰ ক'ত ৰুক্মিণী হৰণ কাহিনীটো পোৱা যায় আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি বিষ্ণু পুৰাণত ৰুক্মিণী হৰণ কাহিনীটো হৰিবংশ আৰু বিষ্ণু পুৰাণত পোৱা যায় মহাপুৰুষ শংকৰদেৱে এই কাহিনীৰ আধাৰত ৰুক্মিণী হৰণ কাব্য ৰচনা কৰিছিল তোমালোকে মনত ৰাখিবা যে ৰুক্মিণী হৰণ কাহিনীটো হৰিবংশ আৰু বিষ্ণু পুৰাণ দুইখনত পোৱা যায় আৰু শ্ৰীমন্ত শংকৰদেৱে এই কাহিনীৰ আধাৰত ৰুক্মিণী হৰণ কাব্য ৰচনা কৰিছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ এই ভিডিঅ'টোৰ PDF আৰু মক টেষ্ট ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লগতে পিন কমেণ্টত দিয়া হ'ব তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লৈ তাৰ পৰা পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনটো চেক কৰিবা আমাৰ 21 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ঐতিহাসিক ৰজা কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পূজ্যবৰ্মন পূজ্যবৰ্মনক প্ৰাচীন অসমৰ প্ৰথম ঐতিহাসিক ৰজা বোলা হয় তোমালোকে মনত ৰাখিবা যে পূজ্যবৰ্মন হ'ল অসমৰ প্ৰথম ঐতিহাসিক ৰজা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 22 নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ পূজ্যবৰ্মন কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পূজ্যবৰ্মন তেওঁ গুপ্ত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল আৰু বৰ্মন ৰাজবংশৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ তোমালোকে মনত ৰাখিবা যে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পূজ্যবৰ্মন আৰু পূজ্যবৰ্মন গুপ্ত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল আৰু বৰ্মন ৰাজবংশৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ
আমাৰ 23 নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ কোনজন ৰজাই অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মহেন্দ্ৰ বৰ্মন মহেন্দ্ৰ বৰ্মনে পোনপ্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল প্ৰথম এই যজ্ঞ অনুষ্ঠিত কৰিছিল বাল বৰ্মনে কিন্তু সফল নহল তোমালোকে মনত ৰাখিবা যে বৰ্মন বংশৰ মহেন্দ্ৰ বৰ্মনে পোনপ্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল আৰু প্ৰথম এই যজ্ঞ অনুষ্ঠিত কৰিছিল বাল বৰ্মনে কিন্তু সফল হোৱা নাছিল এটা আমাৰ নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 24 নম্বৰ প্ৰশ্নটো হৈছে মহাৰাজাধিৰাজ উপাধিটো কোনজন ৰজাই গ্ৰহণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পূজ্য বৰ্মন তোমালোকে মনত ৰাখিবা যে পূজ্য বৰ্মনে মহাৰাজাধিৰাজ উপাধিটো গ্ৰহণ কৰিছিল এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 25 নম্বৰ প্ৰশ্নটো হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ আটাইতকৈ বিখ্যাত কামৰূপী ৰজা তেওঁ ভাস্কৰাব্দ বা কামৰূপী চনৰ প্ৰৱৰ্তন কৰিছিল তোমালোকে মনত ৰাখিবা যে ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ আটাইতকৈ বিখ্যাত কামৰূপী ৰজা আৰু তেওঁ ভাস্কৰাব্দ বা কামৰূপী চনৰ প্ৰৱৰ্তন কৰিছিল এতিয়া আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনটো আমাৰ 26 নম্বৰৰ প্ৰশ্নটো হৈছে তলৰ কোনজন ৰজা ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি হৰ্ষবৰ্ধন ভাৰতৰ শ্ৰেষ্ঠ হিন্দু নৃপৃত্যসকলৰ ভিতৰত অন্যতম থানেশ্বৰ আৰু কৌনচ ৰজা হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল হৰ্ষবৰ্ধন পূজ্যৱতী বংশৰ বিখ্যাত ৰজা আছিল তোমালোকে মনত ৰাখিবা যে ৰজা ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল হৰ্ষবৰ্ধন আৰু সেই হৰ্ষবৰ্ধন কৌনজৰ ৰজা আছিল আৰু হৰ্ষবৰ্ধন পূজ্যৱতী বংশৰ বিখ্যাত ৰজা আছিল এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 27 নম্বৰৰ প্ৰশ্নটো হৈছে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম কি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি হংসবেশ তোমালোকে মনত ৰাখিবা যে কি হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ লগত সংযোগ স্থাপন কৰা কটকীজনৰ নাম হ'ল হংসবেশ আমি এটা নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 28 নম্বৰ কোৱেশ্চনটো হৈছে কোনজন কামৰূপী ৰজা কুমাৰ ৰজা হিচাপে জনা যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মনে বিয়া নপতাৰ বাবে তেওঁ কুমাৰ ৰজা হিচাপে জনা যায় তেওঁই বৰ্মন বংশৰ শেষ ৰজা আছিল তোমালোকে মনত ৰাখিবা যে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা হিচাপে জনা যায় কিয় জনা যায় ভাস্কৰ বৰ্মনে বিয়া নপতাৰ বাবে তেওঁ কুমাৰ ৰজা হিচাপে জনা যায় আৰু তেওঁই বৰ্মন বংশৰ শেষগৰাকী ৰজা আছিল এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 29 নম্বৰ প্ৰশ্নটো হৈছে হজৰা পুখুৰী ক'ত অৱস্থিত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ তেজপুৰত হজৰ বৰ্মনে হজৰা পুখুৰী তেজপুৰত খনাইছিল তোমালোকে মনত ৰাখিবা যে হজৰা পুখুৰী ক'ত আছে তেজপুৰত আছে আৰু হজৰা পুখুৰী কোনে খন্দাইছিলে হজৰ বৰ্মনে এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 30 নম্বৰ প্ৰশ্নটো হৈছে কোনজন কাশ্মীৰৰ ৰজাৰ লগত কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাৰ বিয়া হৈছিল আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মেঘবাহন অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল তেওঁ বৰ্মন বংশৰ ৰজা বাল বৰ্মনৰ কন্যা আছিল এই ৰজাটো জেগাত কন্যা হ'ব লাগিছিল টাইপিং মিষ্টেকত তোমালোকে কাৰেক্ট কৰি ল'বা অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল তেওঁ বৰ্মন বংশৰ ৰজা বাল বৰ্মনৰ কন্যা আছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 31 নম্বৰ প্ৰশ্নটো হৈছে ত্ৰামলিপি বন্দৰ কোনজন ৰজাৰ সৈতে জড়িত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি কুমাৰ ভাস্কৰ বৰ্মন তোমালোকে মনত ৰাখিবা যে কুমাৰ ভাস্কৰ বৰ্মনৰ লগত তামলিপি বন্দৰটো জড়িত হৈ আছে ইউএন চাঙৰ মতে তামলিপি আছিল কুমাৰ ভাস্কৰ বৰ্মনৰ অধীনত বিখ্যাত বন্দৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 32 নম্বৰ প্ৰশ্নটো হৈছে গৌড় ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি শশাংক শশাংক নামৰ এজন বঙালী সমান্তৰাজে গৌড় ৰাজ্যৰ প্ৰতিষ্ঠা কৰে গৌড় ৰাজ্যৰ ৰাজধানী হ'ল কৰ্ণসুবৰ তোমালোকে মনত ৰাখিবা যে গৌড় ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল শশাংক
আৰু সেই শশাংক এজন বঙালী সমান্তৰাজ আছিল আৰু সেই সমান্তৰাজে গৌড় ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু গৌড় ৰাজ্যৰ ৰাজধানী আছিল কৰ্ণসুবন এটা আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 33 নম্বৰ প্ৰশ্নটো হৈছে ম্লেছাছ বংশৰ প্ৰতিষ্ঠাপক কোন আমাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শালাস্তম্ভ ম্লেছাছ বংশ বা শালাস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হ'ল শালাস্তম্ভ ৰাজধানী আছিল হৰুপ্ৰেছৰ বা হতপ্ৰেছৰ বৰ্তমান তেজপুৰ শেষ ৰজা হ'ল ত্যাগসিংহ তোমালোকে মনত ৰাখিব লাগিব যে ম্লেছাছ বা শালাস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হ'ল শালাস্তম্ভ আৰু শালাস্তম্ভ বংশৰ ৰাজধানী আছিল হৰুপ্ৰেছৰ বা হতপ্ৰেছৰ আৰু বৰ্তমান তেজপুৰ আৰু শেষ ৰজা হৈ গ'ল ত্যাগসিংহ এতিয়া আমি নেক্সট কোৱেশ্চন চাওঁ আমাৰ 34 নম্বৰ প্ৰশ্নটো হৈছে শালাস্তম্ভ বংশৰ দিনত তলৰ কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মহাভৈৰৱ মন্দিৰ তোমালোকে মনত ৰাখিবা যে শালাস্তম্ভ বংশৰ দিনত মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমান তেজপুৰত অৱস্থিত এই মহাভৈৰৱ মন্দিৰটো বৰ্তমান তেজপুৰত অৱস্থিত এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 35 নম্বৰ প্ৰশ্নটো হৈছে পশুপতিনাথ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল আমাৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি ৰাজ্যমতীয়ে শালাস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা শ্ৰীহৰ্ষদেৱৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল নেপালৰ মহাৰাণী হৈ ৰাজ্যমতীয়ে বিখ্যাত পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰিছিল এতিয়া তোমালোকে জানিব লাগিব যে ৰাজ্যমতীয়ে পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু তেওঁ শালাস্তম্ভ বংশৰ ৰজা শ্ৰীহৰ্ষদেৱৰ কন্যা আছিল আৰু তেওঁক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিয়া হৈছিল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 36 নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বৰ্মপাল বৰ্মপাল পাল বংশৰ প্ৰতিষ্ঠাতা শেষ ৰজা জয়পাল আৰু ৰাজধানী দুৰ্জয় তোমালোকে জানিব লাগিব যে বৰ্মপাল হ'ল পাল বংশৰ প্ৰতিষ্ঠাতা আৰু পাল বংশৰ শেষজন ৰজাৰ হ'ল জয়পাল আৰু পাল বংশৰ ৰাজধানী আছিল দুৰ্জয় এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 37 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কাৰ দিনত হাজোৰ হয়গ্ৰীৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি পাল বংশৰ দিনত তোমালোকে মনত ৰাখিবা যে পাল বংশৰ দিনত হাজোৰ হয়গ্ৰীৱ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আমাৰ 39 নম্বৰ প্ৰশ্নটো হৈছে জুংগাল বলহু গড় কোনে সাজিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি জুংগাল বলহুৱে জুংগাল বলহু অৰিমত্তৰ পুত্ৰ আছিল আৰু অৰিমত্তই চিনিব নোৱাৰি পিতৃ ৰামচন্দ্ৰক হত্যা কৰিছিল আৰু ফেচুৱা নামৰ হাজো ৰজাৰ হাতত তেওঁৰ মৃত্যু হৈছিল তোমালোকে মনত ৰাখিবা যে কি এই জুংগাল বলহু অৰিমত্তৰ পুত্ৰ আছিল আৰু সেই অৰিমত্তই পিতৃ ৰামচন্দ্ৰক চিনিব নোৱাৰি হত্যা কৰিছিল আৰু ফেচুৱা নামৰ হাজো ৰজা এজনৰ হাতত অৰিমত্তৰ মৃত্যু হৈছিল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 40 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্য কোন চনত প্ৰতিষ্ঠা হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 1189 খ্ৰীষ্টাব্দত 1189 খ্ৰীষ্টাব্দত বীৰপালে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল আৰু চুতীয়া ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিল বীৰপালৰ পুত্ৰ ৰত্নধ্বজ পাল তোমালোকে মনত ৰাখিবা যে কি চুতীয়া ৰাজ্য 1189 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল আৰু বীৰপাল আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা আৰু চুতীয়া ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা হ'ল বীৰপালৰ পুত্ৰ ৰত্নধ্বজ পাল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 41 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ শেষজন ৰজাৰ নাম কি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি নীতিপাল চুতীয়া ৰাজ্যৰ শেষজন ৰজা হ'ল নীতিপাল তেওঁ 1523 খ্ৰীষ্টাব্দত চুহুংমুহুঙে হত্যা কৰিছিল তোমালোকে মনত ৰাখিবা যে চুতীয়া ৰাজ্যৰ শেষজন ৰজা আছিল নীতিপাল আৰু সেই নীতিপালক কোনে হত্যা কৰিছিল চুহুংমুহুঙে হত্যা কৰিছিল আৰু কেতিয়া হত্যা কৰিছিল 1523 খ্ৰীষ্টাব্দত এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 42 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়াসকলে পুৰোহিতজনক কি বুলি সম্বোধন কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ দেউৰী তোমালোকে মনত ৰাখিবা যে চুতীয়াসকলৰ পুৰোহিতজনক দেউৰী বুলি কয় এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ
আমাৰ 43 নম্বৰ প্ৰশ্নটো হৈছে সতিসাধিনী দিৱস কেতিয়া পালন কৰা হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 21 এপ্ৰিল সতিসাধিনী আছিল নীতিপালৰ পত্নী তেওঁ আহোমৰ বিৰুদ্ধে যুঁজত অগ্ৰণী ভূমিকা পালন কৰিছিল সাধিনীক শদিয়া খোৱা গোহাঁইৰ সৈতে বিয়াত বহিবলৈ প্ৰস্তাৱ দিয়া হৈছিল তেওঁ অসন্মানতকৈ মৃত্যুৱে শ্ৰেষ্ঠ বুলি শদিয়াৰ ওচৰৰ ৰত্নগিৰি পাহাৰৰ ওপৰৰ পৰা জপিয়াই 21 এপ্ৰিল 1524 তাৰিখে প্ৰাণ আহুতি দিছিল তোমালোকে মনত ৰাখিবা যে সতিসাধিনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয় আৰু সেই সতিসাধিনী নীতিপালৰ পত্নী আছিল নীতিপাল আছিল চুতীয়া ৰাজ্যৰ শেষজন ৰজা আৰু সতিসাধিনীয়ে চন্দ্ৰগিৰি পাহাৰৰ পৰা 21 এপ্ৰিল 1524 তাৰিখে জপিয়াই প্ৰাণ আহুতি দিছিল আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 44 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কোচ বংশ এট অপচন সি টু আৰু অপচন বি টু উল্টা ফুল্টা হৈ গ'ল তোমালোকে ঠিক কৰি ল'বা বিশ্বসিংহই 1515 খ্ৰীষ্টাব্দত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেওঁ হাৰিয়ামণ্ডাৰ পুত্ৰ আছিল কোচ সাম্ৰাজ্যৰ ৰাজধানী হ'ল কোচবিহাৰ তোমালোকে মনত ৰাখিবা যে বিশ্বসিংহই কোচ বংশৰ প্ৰথমগৰাকী ৰজা আছিল আৰু তেওঁ 1515 খ্ৰীষ্টাব্দত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু বিশ্বসিংহ হাৰিয়ামণ্ডাৰ পুত্ৰ আছিল কোচ সাম্ৰাজ্যৰ ৰাজধানী হ'ল কোচবিহাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 45 নম্বৰ প্ৰশ্নটো হৈছে কোচ শব্দৰ উৎপত্তিৰ উৎস কি আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি কোৱাজ তোমালোকে মনত ৰাখিবা যে কোৱাজ শব্দৰ পৰা কোচ শব্দৰ উৎপত্তি হৈছে আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 46 নম্বৰ প্ৰশ্নটো হৈছে চিলাৰাইৰ প্ৰকৃত নাম কি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি শুক্লধ্বজ তোমালোকে সকলোৱেটো জানাই চিলাৰাইৰ প্ৰকৃত নাম হ'ল শুক্লধ্বজ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 47 নম্বৰ প্ৰশ্নটো হৈছে নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ মল্লদেৱ এইটো তোমালোকে সকলোৱে নিশ্চয় জানা নৰনাৰায়ণৰ প্ৰকৃত নাম হ'ল মল্লদেৱ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 48 নম্বৰ প্ৰশ্নটো হৈছে গোহাঁই কমল আলীয়ে কোচবিহাৰক কোন ঠাইৰ সৈতে সংযোগ কৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ নাৰায়ণপুৰ গোহাঁই কমল আলীয়ে কোচবিহাৰক নাৰায়ণপুৰ বৰ্তমানৰ লখিমপুৰ জিলাৰ সৈতে সংযোগ কৰে আৰু এই আলিটোৰ নিৰ্মাণকৰ্তা হ'ল নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমল আৰু এই আলিটোৰ দৈৰ্ঘ্য হৈছে 350 মাইল তোমালোকে মনত ৰাখিবা যে গোহাঁই কমল আলিটো নৰনাৰায়ণৰ ভাতৃ গোহাঁই কমলে নিৰ্মাণ কৰিছিল আৰু এই আলিটোৱে কোচবিহাৰক নাৰায়ণপুৰৰ সৈতে সংযোগ কৰে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 49 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰজা মল্লদেৱ বা নৰনাৰায়ণৰ ৰাজত্বকালত কোনে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ শ্ৰীমন্ত শংকৰদেৱ তোমালোকে মনত ৰাখিবা যে শ্ৰীমন্ত শংকৰদেৱে কোচ ৰজা মল্লদেৱ বা নৰনাৰায়ণৰ ৰাজত্বকালত এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 50 নম্বৰ প্ৰশ্নটো হৈছে কোনে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাম সৰস্বতী নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল আৰু অনন্ত কণ্ডলীয়ে দশমস্কন্ধ ভাগৱত বকুল কাইঠাস্তে গণিতৰ পুথি আৰু বহুতো পুথি ৰচনা তথা অনুবাদ কৰিছিল তোমালোকে মনত ৰাখিবা যে মহাভাৰতখন ৰাম সৰস্বতীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল আৰু অনন্ত কণ্ডলীয়ে দশমস্কন্ধ ভাগৱত ৰামায়ণ আৰু বকুল কাইঠাস্তে গণিতৰ পুথি ৰচনা তথা অনুবাদ কৰিছিল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 51 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুৰ দ্বাৰা নাৰায়ণী মুদ্ৰা তৈয়াৰ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি ৰূপৰ নাৰায়ণে নাৰায়ণী নামৰ এই ৰূপৰ মুদ্ৰাটো প্ৰচলন কৰিছিল আৰু এই মুদ্ৰাটোৰ আকৃতি আছিল গোলাকাৰ তোমালোকে মনত ৰাখিবা যে নাৰায়ণী মুদ্ৰাটোৰ ৰূপৰ আছিল আৰু এই মুদ্ৰাটো নৰনাৰায়ণে তৈয়াৰ কৰিছিল বা প্ৰচলন কৰিছিল আৰু এই মুদ্ৰাটোৰ আকৃতি আছিল গোলাকাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 52 নম্বৰ প্ৰশ্নটো হৈছে
1585 চনত কোনজন ইংৰাজ ভ্ৰমণকাৰীয়ে কমতা ৰাজ্য ভ্ৰমণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰফাল ফিটছ ৰফাল ফিটছে 1585 চনত কমতা ৰাজ্য ভ্ৰমণ কৰিছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 53 নম্বৰ প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণে ইটাৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল তোমালোকে মনত ৰাখিবা যে কোচ ৰজা নৰনাৰায়ণে ইটাৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 54 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1581 চনত ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পাছত কমতা ৰাজ্যৰ পশ্চিম অংশ কোচ বিহাৰ আৰু পূব অংশ কোচ হাজো হিচাপে দুটা ভাগত বিভক্ত হৈছিল কোচ হাজোৰ প্ৰথম শাসক আছিল ৰঘুদেৱ তোমালোকে মনত ৰাখিবা যে কোচ ৰাজ্য বিভক্ত হৈছিল 1581 খ্ৰীষ্টাব্দত আৰু সেই কোচ ৰাজ্য দুটা ভাগত বিভক্ত হৈছিল আৰু এটা হ'ল কোচ বিহাৰ আৰু আনটো হ'ল কোচ হাজো আৰু সেই কোচ হাজোৰ প্ৰথম শাসক আছিল ৰঘুদেৱ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 55 নম্বৰ প্ৰশ্নটো হৈছে কোনজন ৰজাৰ মৃত্যুৰ পাছত কমতা ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো এই দুটা ভাগত বিভক্ত হৈছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ নৰনাৰায়ণ তোমালোকে মনত ৰাখিবা যে নৰনাৰায়ণৰ মৃত্যুৰ পাছত কমতা ৰাজ্য কোচবিহাৰ আৰু কোচ হাজো এই দুটা ভাগত বিভক্ত হৈছিল 1584 চনত নৰনাৰায়ণৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ আগতে তেওঁ নিজৰ পুত্ৰ লক্ষ্মী নাৰায়ণ আৰু চিলাৰাই পুত্ৰ ৰঘুনাৰায়ণৰ মাজত কোচ ৰাজ্য সমানে ভগাই থৈ গৈছিল তোমালোকে মনত ৰাখিবা যে নৰনাৰায়ণৰ পুত্ৰৰ নাম আছিল লক্ষ্মী নাৰায়ণ আৰু চিলাৰাই পুত্ৰৰ নাম আছিল ৰঘুনাৰায়ণ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আমাৰ 56 নম্বৰ প্ৰশ্নটো হৈছে কাৰ অনুৰোধত মাধৱদেৱে জন্মৰ ৰহস্য পুথিখন ৰচনা কৰিছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি চিলাৰাই চিলাৰাই অনুৰোধতে শংকৰদেৱে ৰাম বিজয় নাটকখন লিখে আৰু তেওঁৰ অনুৰোধৰ ক্ৰমে মাধৱদেৱে ৰচনা কৰে জন্মৰ ৰহস্য পুথিখন ইয়াত দুটা কুৱেশ্যনৰ এনসাৰ আছে তোমালোকে মনত ৰাখিবা যে চিলাৰাই অনুৰোধতে শংকৰদেৱে ৰাম বিজয় নাটকখন লিখিছিল আৰু মাধৱদেৱে সেই চিলাৰাই অনুৰোধতে জন্মৰ ৰহস্য পুথিখন ৰচনা কৰিছিল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 57 নম্বৰ প্ৰশ্নটো হৈছে থাপিতা সঞ্চিতা বুলিলে কাক বুজা যায় আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি কাছাৰী ৰাজ্য কাছাৰী ৰাজ্য আহোমৰ কৰতিয়াল ৰাজ্য হোৱাৰ পাছৰে পৰাই আহোমসকলে কাছাৰীসকলক থাপিতা সঞ্চিতা বুলি জ্ঞান কৰিবলৈ ধৰিলে তোমালোকে মনত ৰাখিবা যে কাছাৰীসকলকে থাপিতা সঞ্চিতা বুলি জনা যায় আৰু সেই কাছাৰী ৰাজ্যৰ ৰাজধানী হ'ল ডিমাপুৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 58 নম্বৰ প্ৰশ্নটো হৈছে মটক ৰাজ্যৰ প্ৰথমগৰাকী বৰ সেনাপতি কোন আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি মতিবৰ তোমালোকে মনত ৰাখিবা যে মতিবৰ আছিল মটক ৰাজ্যৰ প্ৰথমগৰাকী বৰ সেনাপতি আৰু সেই মতিবৰৰ মৃত্যু হৈছিল 1839 চনত আৰু মটক ৰাজ্যৰ ৰাজধানী আছিল গুইজান নৈ পাৰৰ ৰঙাগাঁও আৰু 1842 চনৰ 26 ডিচেম্বৰত ইংৰাজে মটক ৰাজ্য অধিগ্ৰহ কৰি লখিমপুৰৰ লগত সামিল কৰে তোমালোকে মনত ৰাখিবা যে মতিবৰ আছিল মটক ৰাজ্যৰ প্ৰথমগৰাকী বৰ সেনাপতি আৰু সেই মতিবৰৰ মৃত্যু হৈছিল 1839 চনত আৰু সেই মটক ৰাজ্যৰ ৰাজধানী আছিল গুইজান নৈ পাৰৰ ৰঙাগাঁও আৰু লখিমপুৰ জিলাৰ লগত মটক ৰাজ্য সামিল কৰিছিল 1842 চনৰ 2 ডিচেম্বৰ তাৰিখে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ 59 নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কাৰ বংশধৰ আছিল আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 12 ভূঞাসকলৰ এইটো তোমালোকে সকলোৱে জানা যে 12 ভূঞাসকলৰ বংশধৰ আছিল শ্ৰীমন্ত শংকৰদেৱ আজিৰ ভিডিঅ'টোত ইমানেই আগন্তুক ভিডিঅ'টোত আহোম ৰাজ্যৰ বিষয়ে সবিশেষ আলোচনা কৰা হ'ব যদি ভিডিঅ'টোৰ পৰা তোমালোকে অলপ হলেও উপকৃত হ'লা তেন্তে ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা অথবা আনক দিলেহে ভগৱানে দিয়ে